নমস্কাৰ SuMu ফুড গেলাৰীৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই শেৱালি ফুলেৰে ৰন্ধা এটি মাছৰ ৰেচিপি লৈ আহিছোঁ। বহুতেই শেৱালি ফুল খাৰেদি বনায়, মই কিন্তু আজি খাৰ ব্যৱহাৰ কৰা নাই। এই আঞ্জাখন খাবলৈ অকণমান তিতা হয়। যিসকলে তিতা খাই ভাল পায় তেওঁলোকে এই আঞ্জাখন খাবলৈ খুবেই ভাল পাব। আহকচোন তেনেহ'লে পলম নকৰি আজিৰ ৰেচিপিটোৰ দিশে আগবাঢ়োঁ। শেৱালি ফুলেৰে মাছৰ আঞ্জা বনাবৰ বাবে মই এইখিনি শেৱালি ফুল লৈ লৈছোঁ। ফুলটোত থকা এই কমলা ৰঙৰ ঠাৰিডাল পেলাই দিলে অকণমান তিতাটো কম হয়। আজি কিন্তু মই এইখিনি পেলাই দিয়া নাই। এতিয়া এইখিনি ভালদৰে ধুই টুকি ল'ম। এয়া শেৱালি ফুলখিনি ভালদৰে ধুই পানীৰ পৰা টুকি ল'লোঁ আৰু লগতে ইয়াক কেইটুকুৰমান মাছ লৈ লৈছোঁ। এটা আলু সিজাই লৈছোঁ। সোৱাদ অনুসৰি নিমখ, আধা চামুচ হালধি আৰু আধা চামুচ পাঁচফোৰণ লৈছোঁ। এটা সৰু পিঁয়াজ এইদৰে কুটি লৈছোঁ। দুটা কেঁচা জলকীয়া, এচামুচ কুটা নহৰু আৰু অলপ মিঠাতেল লৈছোঁ। এতিয়া মাছখিনিত ভালদৰে নিমখ হালধি সানি ল'ম। এতিয়া মাছখিনি ভালদৰে নিমখ হালধি সানি ল'লোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাত ডাঙৰ চামুচেৰে 4 চামুচমান মিঠাতেল দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাত তাত মাছখিনি এপিচ এপিচকৈ দি দিছোঁ। মাছখিনি এতিয়া ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি লৈ মাছখিনি কাঁহী এখনত নমাই ৰাখিছোঁ। এতিয়া সেইখিনি তেলতে মই পাঁচফোৰণখিনি দি দিছোঁ। পাঁচফোৰণখিনি ফুটাৰ পাছত তাত কুটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা ধৰণৰ হৈ যোৱাত তাত কুটা নহৰুখিনি দি দিছোঁ। লগতে তাত কেঁচা জলকীয়া কেইটাও মাজেদি অকণমান ফালি দি দিছোঁ। গোটেইখিনি অকণমান ভাজি লৈ তাত শেৱালি ফুলখিনি দি দিছোঁ। এইখিনিও কিছু সময় ভাজি ল'ম। এতিয়া দিছোঁ অকণমান নিমখ, অকণমান হালধি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এইখিনি 5 মিনিটমান ভাজি লৈ ইয়াত সিজোৱা আলুটো এইদৰে টুকুৰা কৰি দি দিছোঁ। আকৌ এবাৰ গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াত একাপ পানী দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া ঢাকনিখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। এইদৰে 2-3 মিনিটমান ভালদৰে উতলাৰ পাছত ঢাকনিখন আঁতৰাই দিছোঁ আৰু আলুখিনি ভালদৰে হেতাৰে ভাঙি দিছোঁ। এতিয়া ইয়াত আৰু 2 কাপ পানী দিছোঁ। আৰু গোটেইখিনি ভালদৰে মিলাই লৈ উতলিবলৈ দিছোঁ। তৰকাৰীখন উতল অহাত তাত মাছখিনি এপিচ এপিচকৈ দি দিছোঁ আৰু 5 মিনিটমান ভালদৰে উতলিবলৈ দিছোঁ। দেখিছেনে তৰকাৰীখনত এটা ধুনীয়া ৰং উঠিছে। এয়া শেৱালি ফুলেৰে ৰন্ধা মাছৰ আঞ্জা প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ।
এইয়া শেৱালি ফুলেৰে ৰন্ধা মাছৰ আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গৈছে। এইখিনি এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰি। এই আঞ্জাখন মোৰ খুবেই প্ৰিয়। আপোনালোকৰ কোনে কোনে বাৰু এনেদৰে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে এনেদৰে খোৱা নাই এবাৰ বনাই খাই চাবচোন ঘৰত, আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।